আজিকালি মানে বিয়া পতাৰ যিদৰে সমস্যা, বিয়া খাবলৈ যোৱাবিলাকৰো তেনেকুৱা ধৰণৰ সমস্যা। আপুনি যদি এমাহতে 4খনমান বিয়া থাকে, আপোনাৰ হ'লেই আৰু আপোনাৰ কাপোৰ বিচাৰি হাহাকাৰ। এতিয়া একেযোৰ কাপোৰ আপুনি 2খন বিয়াত পিন্ধি যাব নোৱাৰে। যদি ওচৰা ওচৰি বিয়া হয়, তেতিয়াতো মানুহে দেখিব আৰু এই যে মানুহজনী কাপোৰ নাই নেকি, একেযোৰকে সেইদিনাখন বিয়াখনলৈও পিন্ধি গৈছে আৰু এইখন বিয়ালৈও পিন্ধি আহিছে। এতিয়া চাওকচোন, কাপোৰ মানুহবিলাকে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি যায়, আৰু মানুহখিনিয়ে মানে আজিকালি কাপোৰ লয়ে আৰু একদম লেটেষ্ট মডেলৰ কাপোৰ লয়। গতিকে এতিয়া বিয়াৰ প্ৰতি পিন্ধিবৰ কাৰণে এযোৰ কাপোৰ লোৱাটো সম্ভৱ নহয়, কিন্তু আপুনি নিপিন্ধিলেও নহয়। বিয়া মানে অকল পতাজনৰ সমস্যা নহয়, আকৌ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি যদি মানুহ ঘৰে বিয়া পাতিব নোৱাৰে, সেয়াও মানুহ ঘৰৰ কাৰণে নিজৰ সমস্যা হয়, নহয়নে বাৰু? প্ৰত্যেকেই আজিকালি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি বিয়া পাতিবলৈ যাওঁতে মানুহ ঘৰৰ যে কেনেকুৱা অৱস্থা হৈ যায় ভাবিব নোৱাৰি। আৰু খাবলৈ যোৱা মানুহবিলাকৰো তেনেদৰে ষ্টেণ্ডাৰ্ড মিলাই বিধে কাপোৰ লওঁতে মানে অৱস্থা বেয়া হৈ যায়। এতিয়া যুগটো এনেকুৱা হৈছে। আগতে মানে মানুহৰ ইমান ভাল আছিলে, যদি কাৰোবাৰ এখন ধুনীয়া মুগাৰ মেখেলা থাকে আৰু তাৰ লগত মিলাই বা ভাল চাদৰ এখন থাকে, তাৰে কতখন বিয়া খাই মানে এটা জীৱনেই পাৰ হৈ যায়। কেতিয়াবা ক'ৰবাত মানে পাটৰ কাপোৰ লয়, নোলোৱা নহয়, কিন্তু সেইযোৰ কাপোৰকে সাচন সামৰণকৈ কিমান ধুনীয়াকৈ পিন্ধি থাকে। সেই জোৰে কাপোৰ লোৱাৰ প্ৰতিযোগিতাটো তেতিয়া নাছিলে আচলতে। মানুহৰ নিজৰ মানে ঘৰ দুৱাৰ, পঢ়া শুনা, ল'ৰা ছোৱালী কেনেকৈ ভাল কৰি এইখিনি চিন্তাতে মানে এটা যুগ পাৰ হৈ গ'ল। সেইখিনি চিন্তা কৰি মানুহৰ এটা বহুত কষ্টৰ দিন কিছুমান মানুহে পাৰ কৰি দিছে। এতিয়া মানে এই ভোগবিলাসৰ যুগত আমাৰ মানে বিয়া পতা মানুহবোৰে চিন্তা কৰে যে কি খোৱালে ভাল হ'ব, মানুহে কি খাই ভাল পাব। আৰু বিয়া ঘৰলৈ যোৱা মানুহে চিন্তা কৰি তত নাপায় যে কি পিন্ধিলে ভাল হ'ব, কোনযোৰ কাপোৰে মোক খুৱাব, ডিঙিত কি পিন্ধিম, কাণত কি পিন্ধিম, হাতত কি পিন্ধিম, আঙুলিত কি পিন্ধিম। সকলোৰে নিজৰ চিন্তা, নহয় জানো বাৰু? আৰু আজিকালি মানে এটা কি ভাল নালাগে জানে নাই, এই যে সকলোৰে ঘৰত যে ভাতেই খুৱায়। আগতে মানে আমাৰ দিনৰ যিবিলাক বিয়া আছিলে, তেতিয়া মানে বিয়া খোৱাৰ মজাটো বেলেগ আছিলে, জানে নাই? একদম মজা আৰু মুঠতে লুচি ভাজি, একদম লুচি বনাব। এতিয়া শাক পাচলিৰ দিনত শাক পাচলি ভাজি বনাব, ঘুগুনি বনাব, নহ'লে বুটৰ দালি বনাব। কি খাবা আৰু যে বুনিয়া ভুজিয়া খুৱাই, আৰু লালমোহন খুৱাই, ৰসগোল্লা বৰকৈ নোখুৱাই দেই, লালমোহন খুৱাই। তেতিয়া ইমান ভাল লাগে। আচলতে তেতিয়া বিয়া খোৱাৰ মাদকতাই বেলেগ আছিলে। মানে বিয়া আৰু ভাতটোতো ঘৰতহে খায়, আৰু ভাতটোতো জাহা তাহাঁকে নাখায়। গতিকে এই ভাতৰ যে প্ৰচলন হ'ল, বৰ বেছিদিন হোৱা নাই এই ভাতৰ প্ৰচলন হোৱাটো। আচলতে ভাতটো আগতে আগৰ মানুহখিনিয়ে ভাতটো এটা বেলেগ ধৰণৰ দৃষ্টিৰে চাই। ভাতটো মানে খুব পবিত্ৰ বস্তু বুলি ভাবে। গতিকে সেইটো ৰন্ধা বঢ়া নীতি নিয়মৰ মাজতেই ৰন্ধা বঢ়া কৰে। সেই সময়ত মানুহবিলাকে তেনেকৈ ৰন্ধা বঢ়া কৰে আৰু সেইমতে খায়, আৰু মানুহ সেইকাৰণে নিৰোগীও আছিলে। এতিয়া মানে বিয়াবিলাকত কোনে ৰান্ধিছে কি কৰিছেতো আমি চাবলৈ নাই, আমি গৈ আৰু ফটাফট খাবলৈহে চাওঁ। আৰু সেইটো ষ্টেণ্ডাৰ্ড আকৌ যদি খুৱাব নোৱাৰে, সেই মানে যি ঘৰে বিয়া পাতে সেই মানুহ ঘৰৰো মানে এটা আফচোচ থাকি যায়। আৰু যিসকলে খাবলৈ ভালকৈ নাপায় সেইসকলেও কিন্তু কোনো গুণে কম নহয়, কেতিয়াও কিন্তু মানে বদনাম নোগোৱাকৈ কেতিয়াও নাহে। গতিকে দুইটা মিলাই মেলি এতিয়া মানে বিয়াখন চলাব যিহেতু লাগিবই, গতিকে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি খুৱাবলৈ যাওঁতে বিয়া পতা মানুহৰ অৱস্থাও মানে পিছত বহুত বেয়া হৈ যায়। আৰু এটা কথা, যিটি সময়তে ভাতটো খাবলৈ ভাল নালাগে, হয় নহয় বাৰু? আমি ধৰক এতিয়া সন্ধিয়া সময়ত গ'লোঁ কোনোবা এখন বিয়া খাবলৈ গ'লে, এতিয়া সন্ধিয়া সময়ততো ভাতটো আমি কোনোদিন নাখাওঁ, গতিকে খাবলৈ মন নাযায়। কিন্তু বিয়া ঘৰত অন্য বস্তু বিচাৰিবলৈও বেয়া লাগে, গতিকে সেইটোৱে খাই থোৱা হয়। গতিকে আল্টিমেটলি অসময়ত ভাত খোৱা নহ'ল জানো?
গতিকে মানে এনেকুৱা আগৰ দিনত মানে ভাল আছিলে বিয়া আৰু মানে বিয়াহে খাম আৰু লুচি ভাজি খাম সেই যে বিয়া বুলি ক'লে সেই যে লুচি ভাজিৰ গুণটো এতিয়াও নাকত ভাহি আহে জানেনে ইমান যে ভাল দিন আছিলে ইমান ধুনীয়াকৈ লুচি ভাজি খাই আমি বিয়াবোৰ খাইছিলোঁ নহয় এতিয়াও মনত পৰে মানে সেই বুটৰ দালি সেই কবি বেঙেনা আলু ভাজি আৰু গৰম গৰম লুচি তাৰ লগত লালমোহন বাকী নাই আৰু দেই এতিয়া মনত পৰিলে একদম জিভাৰ পানী ওলাই যায় ভাতে কিন্তু জিভাৰ পানী উলিয়াব নোৱাৰে লুচি ভাজিৰ যিটো গোন্ধ আৰু মানে লুচি ভাজিৰ খোৱাৰ যিটো টেষ্ট মানে যেনেকৈ এতিয়া জিভাৰ পানী ওলায় তেনেকৈ ভাত খোৱাৰ যিটো পৰিৱেশ সেইটোৱে কিন্তু কেতিয়াও এনেকুৱা জিভাৰ পানী উলিয়াব নোৱাৰে সঁচাকৈ সেইবোৰ দিন কিন্তু বহুত ভাল আছিলে আৰু বহুত আনন্দ আৰু হাঁহি ধেমালিৰ মাজত আমি সেই বিয়াবোৰ উপভোগ কৰিছিলোঁ